কৰিছোঁ। আজি আমি গৈ আছোঁ জিলা পুথিভঁৰাল, তাত গন্ধৰ্ব নাট মহোৎসৱ আছে আৰু তাতে বহুত ধুনীয়া ধুনীয়া নাটক আমাৰ অনুষ্ঠিত হয়। আজি তাত আৰু এখন নাটক আমি চাবলৈ গৈ আছোঁ আৰু মোৰ লগত আছে আমাৰ খুৰা জয়ন্ত খুৰা। তাৰপিছত আপোনালোকক তাতে নাটকখন কেনেকুৱা ধৰণৰ কি কি হয় মই দেখুৱাই থাকিম। স্কুলৰ পৰা ৰাতিপুৱাই আহি মই স্কুলৰ পৰা ড্ৰেছটো চেঞ্জ কৰিলোঁ, তাৰপিছত বাছত আহিলোঁ, আহি এতিয়া আৰু খুৰাৰ লগত গৈ আছোঁ। এতিয়া মোৰ লগত আপোনালোকেও চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। নাটক আৰম্ভ হোৱালৈ আৰু কিছু টাইম আছিলে, মানে আৰম্ভ হোৱাৰ টাইমটো আছিলে গধূলি 6:30 বজাত। সেইকাৰণে খুৰাই ক'লে মোৰ কাম এটা আছে, গতিকে মোৰ বন্ধু এজনৰ ঘৰলৈ যাওঁ ব'লা। আৰু খুৰাৰ লগত বন্ধু এজনৰ ঘৰলৈ মই গ'লোঁ। বন্ধুজনৰ ঘৰ আছিলে খাৰঘুলিত। এতিয়া মই বন্ধুজনৰ ঘৰ কিছু দেখুৱাই দিছোঁ আপোনালোকক। ধুনীয়া পৰিৱেশ, গধূলি নাম কীৰ্তনো চলি আছে, ওচৰতে নামঘৰ এটাও আছে। তাৰপিছত আমি ওলালোঁ তাৰ পৰা, আৰু এতিয়া ওলাই আহি আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ ওচৰ পাইছোঁ। ইয়াত গাড়ীখন পাৰ্কিং কৰি পেলাই আমি ভিতৰলৈ যাম, চোৱাৰ বাবে টিকট কাটিম। তাৰপিছত গধূলি আৰু ভোকো লাগিছে, মানে স্কুলৰ পৰা মই বাহিৰে আহি গ'লোতো, সেইটো কাৰণে ভোক লাগিছে। এতিয়া আমি টিকটটো কাটি কিছু খাবলৈ ওলাই আহিম। জিলা পুথিভঁৰালৰ ভিতৰ পালোহি। ভিতৰত কিছু পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক। ভাল লাগিল আহি। মানে আজি কিছু বছৰ আগত মই ইয়াতে এখন নাটক কৰি গৈছিলোঁ, পাগলা ঘোঁৰা নামৰ, আৰু তাৰ পিছত আজি আকৌ আহিলোঁ চাবলৈ। এতিয়া ইয়াৰ ভিতৰত কিনো চলি আছে সেইবিলাক আপোনালোকক দেখুৱাইছোঁ। ইয়াত এইখন পৰ্দাখনত দেখিছে নহয় আপোনালোকে, ইয়াতে মানে হৈ যোৱা নাটকসমূহৰ ভিডিঅ'বোৰ দেখুৱাই থকা হয়। আৰু আজি গন্ধৰ্ব নাট মহোৎসৱ কাৰ স্মৃতিত পতা হৈছে, ইয়াতে তেখেতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে, আৰু লগতে স্ক্ৰীণত দেখুৱাই থকা হৈছে আগৰ নাট হৈ যোৱা নাট। খুব ধুনীয়া, মানে পৰিৱেশটো ভাল লগা। খুব ভোক লাগি আছিল, গতিকে খাবলৈ নামি আহিলোঁ। আৰু সোনকালে মানে নাটক আৰম্ভ হোৱালৈ জাষ্ট 6 মিনিট আছিলে, সেইকাৰণে আমি পটাপট ম'ম' এক প্লেট লৈ পেলাই খাই এতিয়া আমি ভিতৰ সোমাইছোঁ প্ৰেক্ষাগৃহৰ। মানুহ মোটামুটি আহি আছে, এতিয়া কিছু ভৰি পৰিছে ছিটবোৰ, অকণমান পিছত দেখিবলৈ পাব। মোৰ লগতে আপোনালোকেও। মূৰ্ত বিমূৰ্ত নীল দীপালি বিনোদ শৰ্মাৰ দ্বাৰা পৰিচালনা কৰা আৰু ৰচনা কৰা হৈছে। নীলপৱন বৰুৱা আৰু দীপালি বৰঠাকুৰ বাইদেউৰ জীৱন কাহিনীৰ ওপৰত যুগলবন্দী নাটক হয়। আৰু ইয়াৰ লগে লগে মই এইবাৰ আপোনালোকক দেখুৱাই গৈছোঁ সম্পূৰ্ণ নাটকখন মূৰ্ত বিমূৰ্ত নীল দীপালি। মনোৰঞ্জন ইয়াৰ এটা দিশ, কিন্তু একমাত্ৰ উদ্দেশ্য বোধহয় নহয়। নাটক এনে এটা কলা যি সামূহিক সংস্কাৰৰ পৰা বিকশিত হয়। নাটক সমাজৰ কণ্ঠস্বৰৰ বিস্মৃত কণ্ঠস্বৰ, যি অহৰহ আমাৰ বুকুত ধ্বনিত হৈ থাকে। মই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজিৰ এই দ্বিতীয় নিশাৰ নাট আমি ইয়াত মঞ্চস্থ কৰিম, আৰু এই মুহূৰ্তত আমাৰ লগত জড়িত থকা আজিৰ গন্ধৰ্ব নাট মহোৎসৱৰ দ্বিতীয় নিশাৰ নাট মূৰ্ত বিমূৰ্ত নীল দীপালি। এই নাটখন
আৰু এই সন্ধিয়াটি মুকলি কৰি দিবলৈ আনুষ্ঠানিকভাৱে আগবঢ়াব বক্তব্য ৰাখিবলৈ মই আজিৰ এই অপূৰ্ব নাট্য সন্ধিয়ালৈ অহা সমূহ নাট্যপ্ৰেমীলৈ যাচিছোঁ আমাৰ সাদৰ সম্ভাষণ আৰু অভিবাদন। গন্ধৰ্ব এটি সৰু অভিনয় আৰু সংগীত প্ৰতিষ্ঠান 2004 চনৰে পৰা চিন্তাৰ মাজত তেওঁ দুজনীমান হৈ আছে। এবাৰ তেওঁৰ ঘৰত এখন ডাঙৰ কটাৰী ভাঙি দুটুকুৰা হৈ পৰিল। তাৰ এটুকুৰা জোঙা হৈ পৰিল। সেই জোঙা অংশৰে তেওঁ বাঁহ এডালত ছবি আঁকিবলৈ ধৰিলে। চাই চাই আচৰিত হৈ গৈছিল তেওঁ। বাঁহডালৰ এটা পিনে দাঁড়ি থকা ৰবীন্দ্ৰনাথ ঠাকুৰৰ মুখৰ অৱয়ব আৰু আনপিনে বেজবৰুৱা দেৱৰ মুখৰ অৱয়ব। এই সময়ত মোৰ এনেকুৱা লাগিছিল মই কি ছবি আঁকিম, মূৰ্ত নে বিমূৰ্ত। তেওঁৰ চঞ্চল মনোভাৱ, তেওঁৰ আৱেগৰ ধুমুহাৰ জাক, এইবোৰে তেওঁ মোক ক'লে 1955 চনৰ কথা। মাজুলী আৰু লখিমপুৰ খোজ কাঢ়ি চাব, গাঁও ঘূৰি চাব, বাটে ঘাটে ঘূৰিব, ৰেখাচিত্ৰ আঁকিব। আমি সকলোৱে জানো যে দীপালী বৰঠাকুৰ বাইদেউ কণ্ঠ সুমধুৰ আছিলে আৰু তেওঁৰ হাড়ে হাড়ে তেজে তেজে কলা সংস্কৃতিৰে ভৰপূৰ আছিল। গতিকে তেওঁ জীৱনটোত নাচিছে, গীত গাইছে আৰু তাৰে কিছু কিছু দৃশ্য ইয়াতে দেখিবলৈ আপোনালোকে পাই আছে। কিছু দৃশ্যসমূহৰ অংশ কাটি কাটি দেখুওৱা হৈছে, সেইখিনি আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। এয়া দীপালী বৰঠাকুৰৰ দাদা ভৱেন বৰঠাকুৰ। সংগীতৰ জগতখনত আগুৱাই নিবৰ বাবে দীপালী বৰঠাকুৰৰ দাদা ভৱেন বৰঠাকুৰে তেওঁৰ ছায়াৰ দৰে প্ৰতি খোজতে সংগীতৰ জগতখনত সাহসী হৈ আছিলে, যাৰ কাৰণে তেওঁৰ মৃত্যুত দীপালী বৰঠাকুৰ ভাগি পৰিছিল লাষ্টত। অতি জনপ্ৰিয় গীত সোণৰ খাৰু নেলাগে মোক, এই গীতটি নিৰ্মলপ্ৰভা বাইদেউৰ ৰচনা হয় আৰু নিৰ্মলপ্ৰভা বাইদেউৰ ৰচনা কৰাৰ সময়ত তেওঁলোকৰ ঘৰৰ দৃশ্যটো কিছু দেখুওৱা গৈছে। গীতসমূহ কিছুভাৱে কণ্ঠদান কৰিলে আৰু তাৰপিছত প্ৰচাৰিত হ'ল বহুখিনি। তাৰপিছতে
বাইদেৱে পেৰালাইচিছ হ'বলৈ আৰম্ভ কৰিলে। খুব দুখজনক সেইখিনি অৱস্থা। এনেকুৱা লাগিছে নাটকখন চাই থাকোঁতে যেন বাইদেৱে সঁচাকৈ আগত আহি গৈছে। আহকচোন বাকীখিনি আমি চাই থাকোঁ। নীলপৱন বৰুৱা আছিল এজন বিশিষ্ট চিত্ৰকাৰ, কিন্তু তেওঁ কোনো নাছিল। এইফালে দীপালী বাইদেউক বিয়া কৰাবলৈ কোনো মানুহ বিচাৰি পোৱা নাছিলে, কাৰণ তেওঁ শাৰীৰিকভাৱে অক্ষম হৈ আহিছিল। সেয়েহে দীপালী বাইদেউৰ দদায়েক ভৱেন বৰঠাকুৰে নীলপৱন বৰুৱাৰ সন্ধানত ওলাই আহিল আৰু তেওঁক বিয়াৰ প্ৰস্তাৱ দিলে। নীলপৱন বৰুৱাৰ প্ৰেম নিস্বাৰ্থ আছিল। তেওঁ সাংসাৰিক হ'ব খোজা নাছিল যদিও বাইদেউৰ কথা শুনি তেওঁ মান্তি হ'ল আৰু অন্তিম ক্ষণলৈকে দুয়োজনৰ প্ৰেম চিৰদিন উজ্জ্বলি থাকিল। এয়া অন্তিম অৱস্থা দীপালী বাইদেউ আৰু এই পৃথিৱীত নাই। কিমান দুখৰ এটি মুহূৰ্ত সেই সময়ত আহি পৰে। জীৱনটো একেলগে থাকিম, একেলগে কটাম অন্তিম নিশ্বাস হেৰালৈ। সেই কথা আশাৰৰ যেন কোনো মূল্য নোহোৱা হৈ যায় এই সময়ত। কিন্তু প্ৰেম নিস্বাৰ্থ প্ৰেম যুগ যুগান্তৰলৈ যায় ৰৈ যায় দুয়োজনৰ হৃদয়ত, যেনেকৈ নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰৰ যুগলবন্দী প্ৰেম। এতিয়া বন্ধু বান্ধৱীসকল, সম্পূৰ্ণ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে সেইটো নিশ্চয় কমেণ্টত জনাই দিব। আৰু এতিয়া ঘৰা ঘৰি হ'লোঁ। ধন্যবাদ।